মৰমৰ কইনাজনী আজি একেবাৰে শেষৰ দিন ঘৰত। তো এয়া যোৱাকালি আপোনালোকে চাইছিলে আমি পানী উঠাই আহিলোঁ। তাৰপিছতে এয়া চোতালত কইনাক নিয়ম কৰা হৈছে মূৰত তেল দিয়া। আৰু এই চাওক মই মূৰতে শিল এটাৰ ওপৰতে আঙুঠিটো ধৰি আছোঁ। বামুণজনে তেনেকেই ক'লে। এইবিলাক হৈছে আমাৰ অসমীয়া সমাজৰ কিছুমান পৰম্পৰা, যিবিলাক হয়তো কেতিয়াও হেৰাই যোৱা নাই আৰু সঁচাকৈ ভাল লাগে কিছুমান নিয়ম। আৰু এই পৰ্বটো হোৱাৰ পিছতে এপাক বাহিৰৰ পৰা আহিলোঁ, গেটৰ ওচৰৰ পৰা। তাৰপিছতে এতিয়া কইনাক গা ধুৱাবলৈ আনিছে। আৰু এইখিনি সময়ত জানেনে বহুত বেয়া লাগিছিলে কেমেৰা কৰি থাকোঁতেও, কাৰণ এয়া চাওক কইনাৰ ভনীয়েক আৰু কইনাই বহুত কান্দিছিলে। সিহঁতক ৰখাবলৈ গৈ মোৰো মানে বেয়া লাগি গৈছিলে। এতিয়া ৰেকৰ্ডিং দি থাকোঁতে এনেকুৱা লাগিছিলে সেই মুহূৰ্তটো মানে বহুত দুখৰ আছিলে সঁচাকৈ। আৰু অকণমান সময়ৰ পিছতে হয়তো কইনাজনী এখন ঘৰৰ পৰা আন এখন ঘৰলৈ গুচি যাব। সকলোখিনি চেঞ্জিং হৈ যাব তাইৰ লাইফত। তো ইমানখিনি হোৱাৰ পিছতে কইনাৰ মুখত অকণমান হাঁহি বিৰিঙিছে। আৰু আমি ভাত খাবলৈ বহি গ'লোঁ, কাৰণ এতিয়া প্ৰায় 3টামান বাজিয়ে